Hello guys, welcome to my Rajnandini vlog channel. ভাত পিঠা কেনেকৈ বনায় প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাওঁচোন আহক। গুড মৰ্নিং। আজি আমি ভিডিঅ'টো শুভ আৰম্ভণি এই 9 o'clock ফুলপাহেৰেই কৰিছোঁ। ইমান ধুনীয়াকৈ ফুলিছে ফুলপাহ। প্ৰথমে আমি চাউলখিনি 2 ঘণ্টামান তিয়াই ল'লোঁ। 2 ঘণ্টা তিওৱাৰ পিছত এয়া টুকিছোঁ। টুকুতে এনেদৰে খৰাহীটোত টুকিছোঁ যেন পানীখিনি চাউলখিনিত ৰৈ নাযায়। এনেদৰে কৰি লোৱা হৈছে। তাৰপিছত আমি মিক্সিত দিলোঁ। মিক্সিত দি গুড়ি কৰি ল'লোঁ চাউলখিনি। গুড়ি কৰাৰ পিছতে এনেদৰে চালনি আমি চালি লৈছোঁ চাউলখিনি। তাৰপিছতে চাউলখিনিত আমি চাউলৰ গুড়াখিনি কৰা হ'ল। গুড়াখিনিত আমি নিমখ অলপ দিছোঁ, নিজৰ সোৱাদ অনুসৰি নিমখ। তাৰপিছতে এতিয়া গৰম পানী আমি এয়া এনেদৰে গৰম পানীখিনি দিম। আমি এখন হেতাৰে লৰাই আছোঁ চাউলৰ গুড়াখিনি। বেছি গৰম কাৰণে আমি হাতেৰে চুব প্ৰথমে নোৱাৰিছিলোঁ। এতিয়া এই হাতেৰেই চুই এনেকৈ আটা মতাৰ দৰে আমি চাউলৰ গুড়িখিনি মঠি ল'ব লাগিব। এনেদৰে এয়া আমি মঠি আছোঁ। এনেদৰে এয়া আমাৰ মঠা হৈ গৈছে। আমি এনেদৰে লাডু লাডু বনাই লৈছোঁ। মানে হাতৰ মুঠিৰ জোখেৰে আমি লাডুটো কৰা হৈছে। আমি কলপাত এখন লৈ লৈছোঁ। কলপাতখনৰ তলৰ ফালৰ ঠাৰিডাল এনেদৰে কাটি লৈছোঁ। তেতিয়াহে ডলাখনত খাপ খাব। কলপাতখন মানে ডলাখনত থৈ লোৱা হৈছে। পানী গৰম কৰিছোঁ। পানীখিনি বকবকে সেয়া উতলিছে। এয়া এনেদৰে উতলিব লাগিব। আমি এনেকুৱা চালনী এখন ব্যৱহাৰ কৰিছোঁ। আমি গৰুখি অকণমান লৈ এনেকৈ চালনীখন যিটো অংশত আমি পিঠাগুড়িৰ লদাটো সানিম, ঘঁহিম মানে সেই জেগাডোখৰত আমি এনেদৰে গৰুখি অকণ ঘঁহি লৈছোঁ। এয়া এনেদৰে এতিয়া আমি এই পিঠাগুড়িৰ লদাটো এনেদৰে খুব জোৰে জোৰে ঘঁহিব লাগিব, গাৰ জোৰেৰে, নহ'লে তললৈ পাৰ নহ'ব। সেইবাবে আমি এনেদৰে জুচি ঘঁহিছোঁ। তেতিয়া তলফালে ভুজিয়াৰ নিচিনাকৈ পাৰ হ'ব বস্তুটো। তেতিয়াহে মানে বস্তুটো ভাত পিঠাৰ নিচিনা এটা ৰূপ ল'ব। এয়া আমি এনেদৰে খুব গাৰ জোৰেৰে পিঠাগুড়িটো ঘঁহিছোঁ। এয়া তলফালে গেছটো পূৰা দি ল'ব লগা হৈছে আৰু পানীখিনি বকবককৈ উতলি আছে। অৱশ্যে পুৰে, হাতখন যথেষ্ট পুৰে বাৰু, গৰমৰ ভাপেৰে পুৰে। এতিয়া আমি ভাত পিঠাখিনি 5 মিনিটমান বইল কৰিব লাগিব। এয়া বইল হৈ আছে। আমাৰ এই ভাত পিঠাখিনি বইল হৈ গ'ল। এয়া আমি হেৰেঙা হেতাৰে টুকিছোঁ। এয়া এনেকৈ ভালকৈ টুকি ল'ব লাগিব, পানীখিনি নথকাকৈ। আমি টুকি পিনে আমি কলপাতখনতে ভাত পিঠাখিনি থৈ যাম। হেৰেঙাকৈ থ'ব লাগিব, নহ'লে বা ভাত পিঠাখিনি টান হৈ লাডু হ'ব, মানে লদা এটা ৰূপ ল'ব আৰু। এনেদৰে আমি গোটেইখিনি ভাত পিঠা টুকি ল'ম। টুকি লৈ এনেকেদৰে আমি কলপাতখনত থৈ যাম অলপ অলপকৈ। আমাৰ ভাত পিঠাখিনি বনাই এতিয়া শেষ হৈছে আৰু। এই জলপানবিধ আপোনালোকে ঘৰতে বনাই খাব ইচ্ছা কৰিলেও খাব পাৰিব। এই ৰেচিপিটো সম্পূৰ্ণৰূপে আপোনালোকক ইয়াত ভিডিঅ'টোত মই দি দিছোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চালে বুজি পাব। আমাৰ ভাত পিঠা ৰেডি। এয়া আমি শহুৰ দেউতাৰ বাবে বাতিটো সজাইছোঁ। তেখেত ঘৰৰ জ্যেষ্ঠ আৰু তেখেত ঘৰৰ মুৰব্বী। সেইবাবে জ্যেষ্ঠজনলৈ আমি প্ৰথম ভাগটো জ্যেষ্ঠজনক দি সন্মানেৰে আগবঢ়াওঁ। ইয়াত শহুৰ দেউতালৈ সজোৱা ভাগটো।
Rồi rồi đồ đi là cái thứ là lại ra con এটা তা দিদিন বল আসলে এয়া আমি সজাইছোঁ দুবাক আমাৰ ঘৰৰ একেবাৰে কনিষ্ঠ অকণমানি ছোৱালী দুজনীলৈ আৰু প্ৰথম ভাগটো আমাৰ ঘৰৰ সন্মান সহকাৰে যায় জ্যেষ্ঠজনলৈ তাৰপিছতেই যায় আমাৰ অকণমানি কনিষ্ঠ ছোৱালীকেইজনীলৈ সেইবাবে তাহাঁতৰ দুজনীলৈ সজাই লৈছোঁ এয়া দুভাগ জলপান এনেদৰেই আমি তাহাঁতক ডাঙৰ মানুহৰ নিচিনাকৈ তাহাঁতলৈও সজাই লৈছোঁ তাহাঁতেও একেধৰণেই খাব এয়া তাহাঁতক খালি বানবাটিত দিব লগা হৈছে তাহাঁতে বোলে বানবাটিতহে খাব বোলে আজি জলপান সেইবাবে আমি বানবাটিতেই তাহাঁতৰ দুজনীকিলেও এয়া সজাইছোঁ গামে ভাত এটা আমি ভাত আৰু মিক্সৰ লগত গুড়ৰ লগত মিক্স কৰি খাইছো আজি ভিডিঅ'টো চাই কেনে পালে জনাবচোন বাৰু কমেণ্টত ভিডিঅ'টো যদি ভাল লাগিলে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিব লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবা আজি আমাৰ ভাত পিঠাৰ পৰ্বটো শেষ হ'ল আৰু ইয়াক গধূলিও হ'লহে চাওকচোন গধূলি গোপালে ইমান ধুনীয়াকৈ ফুলিব ধৰিছে আজি আমাৰ 9 o'clock ফুলেৰে আমি আৰম্ভ কৰিছিলোঁ ভিডিঅ'টি আৰু গধূলি গোপালেৰে আমি ভিডিঅ'টি আজি সামৰণি মাৰিবলৈ বিচাৰিছোঁ চাওকচোন ভিডিঅ'টো ইমানেই ধুনীয়া লাগিছে গধূলি গোপাল ফুলকেইপা ইমান ধুনীয়াকৈ ফুলিব ধৰিছে সঁচাই বৰ মনোমোহা দৃশ্য আজিলৈ আহিছোঁ ধন্যবাদ